এপইণ্টমেণ্ট দিয়াৰ দিনাখন কম ভালকৈ এপইণ্টমেণ্ট দিয়াৰ দিনাখন 23 তাৰিখে এপইণ্টমেণ্ট হ'ব ৰাতিপুৱা যদিও 22 তাৰিখে বুলি ওলাইছে 23 তাৰিখে এপইণ্টমেণ্ট হ'ব 10,000তকৈ অধিক নিবনুৱা যুৱক যুৱতীয়ে 23 তাৰিখে নিযুক্তি পাব সিদিনাখনেই মই যি ক'ব আছে মোৰ ভাষণত মই ক'ম সেইটো কিয় সুধি থাকিব লাগে যেতিয়া হ'ব হ'ব আপোনালোকে সুধিব আপোনালোকে পকাই পকাই গৈ নিউজ কৰি মানুহৰ মাথাটো বেয়া কৰি দিব এই কামবিলাকৰ পৰা দূৰত থাকক কেতিয়া 26,000 পৰীক্ষা ৰিজাল্ট হৈছে কেতিয়া হ'ব সেইটো মুখ্যমন্ত্ৰীক 3খন মিটিঙত পাব 3খন মিটিঙতে সুধিব তাৰপিছত তিনি ধৰণে নিউজটো বজাই দিব দি পেলাই কোনোবা এজনক আৰু এজন আপোনালোকে প্ৰডাকশ্যন কৰি ল'ব যে এওঁ কৈছে অভিযোগ দিছে এনেকে মানুহৰ যদি আপোনালোকে ভাবে যে আমি মূৰবিলাক নষ্ট কৰি দিম তেতিয়া নিবনুৱা ডেকা লৰাই টিভিৰ কেমেৰা দেখিলে গালি পৰা আৰম্ভ কৰি দিব আপোনালোকে নিজৰ কাৰণে অলপ চিন্তা কৰক নিজৰ কাৰণেও আপোনালোকে চিন্তা কৰক এনেকুৱা কেৰেক্টাৰ এটা আপোনালোকে টিভিত লৈ গৈ বনাই দিয়ে দি গোটেই মানুহৰ মূৰবিলাক বেয়া কৰি দিয়ে এইটো ভাল কথা নহয় ক'তো ভাল ক'ৰবাত কোনোবাই মুখ্যমন্ত্ৰীক সুধি থাকে নেকি যে কেতিয়া ৰিজাল্ট দিব মুখ্যমন্ত্ৰীয়ে পৰীক্ষা পাতে নেকি পৰীক্ষাটো কণ্ট্ৰলাৰে পাতে তাতে গৈ সুধিব লাগে কেতিয়া এপইণ্টমেণ্ট দিব জানেই 23 তাৰিখে দিব বুলি পেপাৰত ওলাই গৈছে তাৰপিছতো সুধিব সুধাৰ পিছত যদি ক'বাত মোৰ মুখেদি 11টা আৰু 2টা ক'বাত দুখনবাৰ সুধোতে 2টা ওলাই গ'ল সেইটো গৈ আকৌ নিউজ কৰি দিব ই ৰাতিপুৱা 11 ক'লে গধূলি 2 ক'লে ইয়াত কি ৰহস্যৰ গুণ আছে এইটো বাদ দিয়ক না অসমখন নিৰ্মাণ কৰিব সাংবাদিকৰো সহায় লাগিবতো আপোনালোকে যদি সহায় নকৰে কেনেকৈ অসমখন নিৰ্মাণ হ'ব আপোনালোকে যি ধৰণৰ কৰি দিছিলে মাজতে মইতো ভাবিছিলোঁ আৰু এপইণ্টমেণ্টেই দিব নোৱাৰিম নাও ইমানতে ডুবি গ'ল বুলি এইটো বাদ দিয়ক দুখীয়া